নমস্কাৰ। সময় নম্বৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাই মই অন্য ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। 5টা অভ্যাসে আমাক জীৱন শেষ কৰি দিয়ে, জীৱন ধ্বংস কৰি দিয়ে। গতিকে এই 5টা অভ্যাস আমি এৰি চলিলে আপোনালোকে চাব জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ আছে। এই 5টা অভ্যাস যদি আমি ত্যাগ নকৰোঁ তেতিয়াহ'লে জীৱনটো বহুত দুখত ভুগিবলগীয়া হয়। বহুতো মানুহক দেখা পাওঁ হতাশাত ভুগি থকা। মই জীৱনত একোৱে কৰিব নোৱাৰিলোঁ, মোৰ চাকৰি বাকৰি নহয়, ওচৰৰ মানুহঘৰ ইমান দপদপাই উন্নতি কৰি আছে, মোৰ একোৱে নহয়। নিজকে ভাগি পৰে, মইচোন একোৱে উন্নতি কৰিব নোৱাৰিলোঁ। মানুহৰ জীৱনত যদি আপুনি ভাবে অসম্ভৱ, মই এইটো কামটো কৰিব নোৱাৰিম, কেতিয়াও নহয়। আপুনি মনত সাহস লৈ আগুৱাই যাব, দেখিব এদিন আপুনি ছাকচেছ হ'বই। এই 5টা ভুল যদি মানুহে কৰে তেতিয়াহ'লে ভৱিষ্যত অন্ধকাৰ। আৰু এই 5টা ভুল নকৰিলে মানুহে জীৱনটো সুন্দৰ গতিত আগুৱাই লৈ গৈ থাকিব পাৰে। গতিকে এই 5টা ভুল কেতিয়াও নকৰিব। নাম্বাৰ 1, কমপ্লেইন, অভিযোগ। আপোনালোকে কেতিয়াও আনক নিদিব। আমি সাধাৰণতে দেখা পাওঁ অমুক মানুহজনৰ কাৰণেহে এনেকুৱা হ'ল। সদায় আমি আনক দোষ দিওঁ। নিজে কিবা এটা বেয়া কাম কৰিও আমাৰ অভ্যাসত পৰিণত হৈছে আমি আনক দোষ দিয়া। প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব, নিজৰ আত্মা সদায় শুদ্ধ হ'ব লাগিব। তেতিয়া চাব জীৱনটো সুন্দৰ হৈ যাব। আৰু আনক কেতিয়াও অভিযোগ নিদিব, আনৰ ওপৰত কেতিয়াও কমপ্লেইন নকৰিব। গতিকে বেয়া অভ্যাসটো বাদ দি ভাল অভ্যাস লৈ পেলাই জীৱনটো আগুৱাই লৈ যোৱাৰ চেষ্টা কৰক। এই যি কমপ্লেইন, এই কমপ্লেইনটো আনক নিদিব। কিবা এটা হ'লে সদায় নিজক ৰিচাৰ্জ কৰিব, মই কিমান শুদ্ধ। তেতিয়া আপুনি এনে অনুভৱ কৰিব, হয় আচলতে এই কামটোত মোৰো দোষ আছে। এই যে কমপ্লেইন, অভিযোগ কেতিয়াও আনক নিদিব। আপোনালোকে চাব 14 বছৰ বনবাস শ্ৰীৰামচন্দ্ৰক মাকে বিনা দোষত দিছিল, কিন্তু ৰামে কোনো অভিযোগ নিদি, কাৰো ওপৰত কমপ্লেইন নকৰি হাঁহি মুখে বনবাস খাটিবলৈ গৈছিল। যিটো আমাক ভগৱানে দিয়ে সেইটোৱে সত্য। ৰামে কিন্তু কাৰো ওপৰত অভিযোগ দিয়া নাছিল, কাকো দোষাৰোপ কৰা নাছিল। ৰামে একচেপ্ট কৰিছে, যিটো জীৱনে দিছে সেইটোকে একচেপ্ট কৰিছে। আৰু আমিও এই বস্তুটোকে একচেপ্ট কৰিব লাগে, যিটো প্ৰকৃত সত্য, যিটো জীৱনে দিছে সেইটোকে আমি একচেপ্ট কৰিব লাগে। আনক কেতিয়াও দোষ দিব নালাগে। এই যে কমপ্লেইন, কেতিয়াও আপোনালোকে আনক নিদিব। কিবা এটা ঘটনা হৈ গ'লে নিজক ৰিচাৰ্জ কৰি চাওক, মই কিমান শুদ্ধ। গতিকে আনক কেতিয়াও দোষ নিদিব। আৰু আপোনালোকে যদি জীৱনত উন্নতি কৰিব বিচাৰিছে তেতিয়া এই ভিডিঅ'টো চাই পেলাই আজিৰ পৰা এই অভ্যাসটো বাদ দিয়ক। আনক কেতিয়াও কমপ্লেইন নকৰিব, অভিযোগ নিদিব।
তেতিয়াহে জীৱনত উন্নতি কৰিব পাৰিব। জীৱনত কমপ্লেইন নহয়, ভাল উপদেশ দিয়ক, মানুহক ভাল উপদেশ দিয়ক, তেতিয়াহ'লে চাব আপোনাৰ জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ আছে। আপোনাৰ লগত যি আছে তাক লৈ সুখী থাকিবলৈ শিকক। আপোনাৰ যিটো বস্তু নাই তাৰ কাৰণে কান্দি থাকিলে কেতিয়াও নাহে। গতিকে যিটো প্ৰকৃতিয়ে দিছে আপোনাৰ কপালত আছে সেইটোহে আচল বস্তু। আনৰ বস্তুৰ ওপৰত কেতিয়াও আক্ৰোশ নহয়। অমুকৰ অমুক আছে, তমুক আছে। আপোনাৰ যিটো আছে সেইটোহে সত্য। নাম্বাৰ 2, এই ভুলটো কেতিয়াও নকৰিব। জীৱনত কেতিয়াও আনৰ লগত তুলনা নকৰিব। আনৰ লগত কেতিয়াও তুলনা নকৰিব। সদায় নিজক লৈ তুলনা কৰিব। কালিতকৈ মই আজি অলপ সুধৰি সদায় নিজক তুলনা কৰিব। আনৰ লগত কেতিয়াও তুলনা নকৰিব, ফেৰ নামাৰিব। আপুনি চাব আপোনাৰ জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ থাকে। কিয় আনৰ লগত কেতিয়াও তুলনা কৰিব নালাগে সেই বিষয়ে মই 3টা কাৰণ আপোনালোকক ক'ম। নাম্বাৰ 1, আপুনি চাব বহুত কষ্ট কৰি আপুনি কিবা এটা ভাল বস্তু ঘৰলৈ কিনি আনিছে। যদি আপুনি বাটত আন এগৰাকী মানুহে বেলেগ ধৰণৰ বস্তু এটা অনা দেখি আপুনি লোভ কৰে, মই এখিনিহে বস্তু কিনি আনিলোঁ, তেখেতে আৰু কিমান বস্তু কিনি আনিব। তেতিয়াহ'লে এই যে আপুনি কষ্ট কৰি অনা বস্তুখিনি, যিটো মনৰ এটা আৱেগ, সেই বস্তুটো নোহোৱা হৈ যাব। আনে কি আনিছে, আনে কি খাইছে, আনে কি পিন্ধিছে, আনে ভাল গাড়ী লৈছে, আনে বেয়া গাড়ী লৈছে, সেইবিলাকৰ ওপৰত আপুনি কেতিয়াও চকু নিদিব। আপুনি কি কৰিছে, আপুনি কি আনিছে, আপোনাৰ পৰিয়ালটো কেনেকৈ চলি আছে, সেইটোহে আপোনাৰ মেইন বস্তু। আৰু তেতিয়াহ'লে এই যি আপুনি অনা বস্তুখিনি সুখ, সেই সুখটো আপুনি পাব। মই আজি এখন হিৰো হণ্ডা বাইক কিনিলোঁ। মই বাটেৰে আহি আছোঁ, আন এজন ব্যক্তিয়ে পালচাৰ বাইক ল'লে। তেতিয়াহ'লে এই হিৰো হণ্ডাৰ বাইকখন কিনি পেলাই যিটো মই সুখ পাইছিলোঁ, আপুনি এই পালচাৰ বাইকখন দেখি পেলাই যদি ভাবে আনৰ লগত তুলনা কৰে, তেতিয়াহ'লে এই হিৰো হণ্ডা বাইকখনৰ আপুনি সুখটো নাপাব। তেখেতৰ টকা হৈছে, তেখেতে পালচাৰ আনিছে, মন নাই মই হিৰো হণ্ডা আনিছোঁ, মই তাতে সুখী থাকিব লাগিব। গতিকে আনৰ ওপৰত কেতিয়াও চকু নিদিব। নাম্বাৰ 2, আৰু যদি এই অভ্যাসটো আপোনাৰ থাকে তুলনা কৰা, তেতিয়াহ'লে আপোনাৰ বেয়া মানুহৰ যিটো তুলনা, সেইটো আপোনাৰ গাত ৰৈ যাব। গতিকে আপুনি নিজক লৈ তুলনা কৰক, আনক লৈ নহয়। আপুনি যদি তুলনা কৰি থাকে, তেতিয়া এনেকুৱা হৈ যাব বেয়া মানুহৰ তুলনাটো আপোনাৰ নিজৰ গাৰ পিনে আহি যাব। গতিকে কেতিয়াও আনক লৈ তুলনা নকৰিব। নাম্বাৰ 3, আমি সদায় আনৰ বস্তু দেখি কম্পেয়াৰ কৰোঁ। আমি সদায় আনৰ বস্তু দেখি তুলনা কৰোঁ। বা সেইজন মানুহে কি ডাঙৰ বিল্ডিং বনাইছে, সিহঁতে কি দামী গাড়ী লৈছে। এই যিটো বস্তু, এইটো তুলনা কৰা চিষ্টেমটো বাদ দিয়ক। তাই কি কৰিছে বাদ দিয়ক, সি আমি পিছফালটো আমি চাব যোৱা নাই, আমি আগফালটোহে দেখিছোঁ, এটা ভাল বিল্ডিং বনাইছে। কি কৰি বনাইছে সেইটো আমি চাব যোৱা নাই। গতিকে এই যি তুলনা, সেই তুলনাটো আমাৰ বাদ দিয়ক।
আপুনি কি কৰিছে, আপুনি কিমান উন্নতি কৰিছে, সেইটোৱে মেইন বস্তু। ফুল এপাহ যেতিয়া ফুলে আপুনি চাব আপোনালোকৰ ফুলৰ বাগিচাখনত ইপিনে গোলাপ ফুল ফুলিছে, ইপিনে আন ফুল ফুলিছে, প্ৰত্যেকটা ফুলে নিজা নিজা ধৰণে ফুলি আছে, ৰঙা, নীলা, হালধীয়া। কোনেও কিন্তু কাৰো লগত তুলনা নকৰে, সি কেৱল ফুলিছে আৰু সুগন্ধ বিলাই আছে। আমিও জীৱনটো এনেকুৱা ফুলিবলৈ চেষ্টা কৰিব লাগে, কেতিয়াও আনৰ লগত তুলনা নকৰে, নিজক লৈ তুলনা কৰে, মই কি কৰি আছোঁ। গতিকে আনৰ লগত তুলনা নকৰিব। সময়, সকলোৰে এদিন সময় আহিব য'ত আপুনিও এদিন ছাকচেছ হ'ব। আনৰ লগত তুলনা কৰি নহয়, কৰ্ম অনুযায়ী। সূৰ্য যেতিয়া ওলায় সূৰ্যৰ টাইমতহে ওলায়, চন্দ্ৰ যেতিয়া ওলায় চন্দ্ৰৰ টাইমতহে ওলায়। এই যিটো সময়, সেই সময়টোলৈ অপেক্ষা কৰে। আপুনি চাব আপোনাৰ জীৱনটো সুন্দৰ হৈ গৈ আছে। এই যে এখন চিনেমাত কৈছিল মুভি ডাইলগ, আপনা টাইম আয়েগা, সেই আপনা টাইম আয়েগা সময়লৈকে বাট চাওক, আপনা টাইম আয়েগা। মিছা কথা কোৱা অভ্যাস বাদ দিয়ক। ভুল মোৰ আছিল, আনৰ বুলি কৈ দিয়া, এই বস্তুটো আপোনাৰ জীৱনৰ কাৰণে বহুত ডাঙৰ ক্ষতিকাৰক। এই যিটো মিছা কথা কোৱা, এই অভ্যাসটো আপোনালোকে বাদ দিয়ক। কাৰণ মিছা কথাত সদায় ঠেং চুটি, গতিকে মিছা কথা কেতিয়াও নকয়। সৰু সৰু কথাত মিছা কথা কৈ কিয় আনৰ ওপৰত দোষ জাপি দিয়ে। আপোনালোকে চাব, আমাৰ আচলতে কি হয়, ধূলা মুখত লাগি আছে, কিন্তু আমি মুখখন চাফা নকৰি আইনাখন চাফা কৰোঁ। এই অভ্যাসটো বাদ দিয়ক। ধূলা ক'ত লাগি আছে, মুখতে লাগি আছে না আইনাতে লাগি আছে, প্ৰথমতে সেইটো চাই লওক। নাম্বাৰ 4, টোপনিৰ পৰা কেতিয়াও দেৰিকৈ নুঠিব। যদি আপুনি জীৱনত উন্নতি কৰিবলৈ বিচাৰে, ভাল মানুহ হ'ব বিচাৰে, তেতিয়াহ'লে সূৰ্যক কেতিয়াও আপুনি জগাব নিদিব, আপুনি সূৰ্যক জগাব। তেতিয়াহে আপোনাৰ ভাল অভ্যাসত পৰিণত হ'ব। আপুনি কেতিয়াও সূৰ্যই জগালে নুঠিব, আপুনি সূৰ্যক জগাব। জীৱনত সকলোতকৈ দৰকাৰী বস্তু হ'ল ডিচিপ্লিন। সদায় সকলো কামতে সময় প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু ডিচিপ্লিনকৈ কামবোৰ পৰিপাটিকৈ কৰিব লাগিব। 1 মিনিট, 1 ছেকেণ্ড আপোনাৰ কাৰণে দৰকাৰী বস্তু। 1 ছেকেণ্ডৰ কাৰণে আপোনাৰ জীৱন শেষ হৈ যাব। গতিকে সময়ৰ প্ৰতি সদায় লক্ষ্য ৰাখিব। আপুনি কেতিয়াও টোপনিৰ পৰা সূৰ্যক জগাবলৈ নিদিব, আপুনি সূৰ্যক জগাব। অৰ্থাৎ যদি সূৰ্যই আপোনাক টোপনিৰ পৰা জগাবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ জীৱনটো অন্ধকাৰ হৈ যাব। আপুনি একোৱে কৰিব নোৱাৰিব, এটা বেয়া অভ্যাসত পৰিণত হ'ব। আপুনি যদি আজি 7টাত উঠিছে, কাইলৈ 8টাত উঠিব, পৰহিলৈ 9টাত উঠিব। গতিকে আপোনাক টোপনিৰ পৰা কেতিয়াও সূৰ্যক জগাব নিদিব আৰু আপুনি সূৰ্যক জগাব। তেতিয়াহে আপোনাৰ জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ থাকিব। আপোনালোকে চাব, কিছুমান মানুহে কামটো আৰম্ভ কৰে কিন্তু শেষ নকৰে।
আপোনালোকে যদি জীৱনটো সুন্দৰকৈ পৰিচালিত কৰিম বুলি ভাবিছে, এই বেয়া অভ্যাসটো বাদ দিয়ক। যিকোনো কাম কৰিলে সদায় শেষ কৰিব। আধা কাম কৰি পেলাই বাদ নিদিব। এইটো কাম আৰু মই নহ'ব, বাদ নিদিব। এই যি আধাতে বাদ দিয়া এই অভ্যাসটো হৈছে নিজৰ কাৰণে বহুত ক্ষতিকাৰক। কেতিয়াও কাম এটা আৰম্ভ কেতিয়াবা কাম এটা আৰম্ভ কৰিলে তাক শেষ কৰিহে বাদ দিব। মাজতে কেতিয়াও ৰৈ নাযাব। আপোনালোকে দেখিব আপোনাৰ জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ আছে। যিকোনো কাম আৰম্ভ কৰি শেষ নকৰাকৈ বাদ নিদিব। কাম আৰম্ভ কৰাতকৈ শেষ কৰিহে মনত তৃপ্তি পোৱা যায়। এই কামটো মই কৰিলোঁ, ইয়াক সুচাৰুৰূপে সমাপ্ত কৰি মই বহুত আনন্দিত হৈছোঁ। যদি আপোনাৰ কামটো ৰৈ যায়, তেতিয়া সেই কামটো ৰৈ যোৱা কামটোৰ কাৰণে আপুনি হতাশাত ভুগিব লাগিব। মই কামটো আৰম্ভ কৰিলোঁ কিন্তু খতম কৰিব নোৱাৰিম, কামটো শেষ কৰিব নোৱাৰিম। গতিকে যিকোনো কাম আপুনি কৰোঁতে তাক শেষ কৰিবলৈ চেষ্টা কৰিব। A to Z যি কাম কৰে তাক শেষ কৰিবলৈ চেষ্টা কৰিব। আপুনি চাব আপোনাৰ জীৱনটো সুন্দৰ গতিত আগুৱাই গৈ আছে।